তই মোক ঘৈণীলে ফোন কিয় কৰিছিলি? তক বিচাৰি। মোৰ কি মোবাইল নাই? তোৰ শৈশৱ আছিল। মিছা কথা কিয় ক? তোৰ মাইকী মানুহৰ প্ৰতি কিয় ইমান দুৰ্বলতা? ঐ খৰতইনতে কথা নকবি দেই। তোৰ কেৰেক্টাৰটো অলপ টাইট কৰ দেই বস্তু। বেছি কৰছা কিন্তু। তাক মাতিছে আপুনি যাব লাগে। এই কিয় যাব? এইবিলাক তুমি বুজি নাপাইছা, ঠিক আছে? কি বুজা নাই মই যেন কেঁচা পপি মিভি আছো। তাক আহিছো। শুন, মাতৰ গাম্ভীৰ জোপানটো ৰাখিবি। নেমু পানী এগিলাচ পইচা দিব নালাগে। দৰকাৰ পৰিছে। অ' পানী কি হাতে চেপিছে বা নেমু? তোৰ শেষটো কিমান বেয়াকে শেষ হ'ব চাবিচোন। হ'ব, মৰা টাইমত মানুহে এনেও নেমু পানী নিবিচাৰে। শুন, মাতৰ গাম্ভীৰ জোপানটো ৰাখিবি। কিয়? আপুনিহে জানিছে কি কথা আছে। একো কথা নাই। একো যদি কথাই নাছে বাৰে বাৰে যেন কিয় মাতি আছে? তোক কোনে মাতিছে? আপুনি কেকে চাহ নামাতিছে? মাতিছো। কেকে চাহ মাতিছে, মই আহিছো। মই আগত কওঁ। ঐ খতনীয়াৰকহে মাতিছো, তই আকৌ আহিছ কিয়? মই যেন কেকে চাহ পপি মিভি আছো, সেইকাৰণে যেন মই আহিছো। মোকে কথাটো কওঁ। কি আছ তই? প্ৰতিনিধি তোৰ মালিকৰটো মোৰ ছিঙিম, তোৰো মোৰ ছিঙিম মই। পাগল চব। নাই নাই, এইবিলাক অপপ্ৰচাৰ। থানাতে আছো মই। কোনে কৈছে নেমু বিক্ৰী কৰিছো বুলি? কেকেদা আপনার এই অবস্থা হল যে মই কৰি আছো। কি ক'বা আৰু? চাকৰি গ'ল মানে নেমু পানী বিক্ৰী কৰিব লগা হৈছে। এগিলাচ খোৱা। নাই 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 নাখাওঁ নাখাওঁ, মোৰ দাঁত টেঙাই। তেতিয়াহ'লে তোমাৰ দাঁত সৰালৈকে মই ৰ'ব লাগিব। আপুনি এই সময়তো ধেমালি কৰিব এটা নাই। লাগক লাগক লাগক, লাগি থাকক লাগি থাকক। কি বুজিবা তুমি? ট্ৰেন্সফাৰটোৱে কলিজাখন কেনেকৈ নেমু চেপাৰি চেপি আছে। কি হ'ল? কি ক'লে? নেলুডাল যে আজি মোক চিঙা নাই চা। কিয়? আপোনাক মাতিছে। আলাই বিলাই হৈ থাকে সদায়। যাই ৰে বাটু। এই ৰ ৰ ৰ ৰ তই মোক ঘৈণীলে ফোন কিয় কৰিছিলি? তক বিচাৰি। মোৰ কি মোবাইল নাই? তোৰ শৈশৱ আছিল। মিছা কথা কিয় ক? তোৰ মাইকী মানুহৰ প্ৰতি কিয় ইমান দুৰ্বলতা? ঐ খৰতইনতে কথা নকবি দেই। তোৰ কেৰেক্টাৰটো অলপ টাইট কৰ দেই বস্তু। বেছি কৰছা কিন্তু তই দেই। বড় মানুহ হয়, কেতিয়াবা খং উঠলে একদম দাগ ঘূৰাই দিম মই। কাট যদি এতিয়াই কাট, পিছত শিলচৰ গৈ ইমান টকা খৰচ কৰি কাটিবিগেনে? সঁচা কৈছে, কেতিয়াবা কাটি ফেলামে মই ইয়াক। খাওক মোৰ দোকানত। পইচা দিব নালাগে দিয়ক। অসভ্যালিবোৰ কেতিয়া শেষ কৰিম বুলি ভাবিছে? কোনবোৰ অসভ্যালি? কিয় শিলচৰ যোৱা নাই আপুনি? মইতো আপোনাক ৰিলিজ লেটাৰ দিছো। তাতে আপোনাৰ দায়িত্ব শেষ। হা? মই আকৌ ভাবিছিলো কালিৰ ভিতৰত গৈ শিলচৰ